নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন যিহেতু মই কোনো ৰেচিপি ভিডিঅ' নিদোঁ কাৰণ মোৰ বৰজনাজন ঢুকাইছে, যাৰ কাৰণে আমি বৰতীয়া হৈ আছোঁ। কিন্তু আজি ওলালোঁ আমি লখিমপুৰৰ ধলপুৰলৈ বুলি, আৰু এতিয়া বৰ্তমান বগীবিল ব্ৰিজৰ ওপৰত আছোঁ। গোটেই চাৰিওফালে পানী, মানে যোনফালে আপোনালোকে চাই চাৰিওফালে পানী। তাকে অকণমান ভিডিঅ' কৰিছোঁ, দেখাত ভালো লাগে আৰু অকণমান ভয়ো লাগে কাৰণ চব ফালে পানী আৰু একো মানে আপোনাৰ মাটি বুলি কোৱা বস্তুটো ইয়াত বৰ্তমান দেখি নাপায়। আপোনাৰ 10 মিনিটমান সময় লাগে বগীবিল ব্ৰিজখন পাৰ হ'বলৈ, আৰু এতিয়া বৰ্তমান বগীবিল ব্ৰিজ পাৰ হ'লোঁ। ইয়াত চাওক চাৰিওফালে ইমান ধুনীয়া দৃশ্য, চব ফালে সেউজীয়া, মানে মানুহে ইয়াত খেতি কৰিছে। বৰ্তমান অকণমান পানী হৈ আছে কাৰণে অকণমান মানে ৰোৱাখিনি অকণমান ঢাক খাই আছে। আৰু এয়া ওলালোঁ মই, মোৰ ল'ৰা আৰু শাহু। আজি মোৰ হাজবেণ্ড নাযায়, কিন্তু তেওঁ আমাক আনিবলৈহে যাব। আৰু এই ভিডিঅ'টো বৰ্তমান এতিয়া নহয়, কেইদিনমান হ'ল মই অকণমান সময় অসুবিধা হোৱাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ। আৰু লখিমপুৰলৈ যাওঁতে বহুত সৰু সৰু এনেকুৱা দলং পাৰ হৈ যাওঁ। ইয়াতে এখন দুখন বুলিয়েই নহয়, কেইবাখনো দলং পাৰ হ'ব লাগে, যাৰ কাৰণে কাউণ্টিং কৰিলে মই পাহৰিয়ে যাওঁ। আৰু এয়া হৈছে বগী নদীত এখন ট্ৰেইন আমি ক্ৰছ কৰিছিলোঁ। পিছে কাৰ কেনেকুৱা লাগে নাজানো, মোৰ পিছে এনেকৈ মানে ট্ৰেইন লগতে মানে ক্ৰছ কৰিলে বহুত ভাল লাগে, কাৰণ এখন ট্ৰেইন ৰখি থাকোঁ আৰু এখন গৈ থাকে, অৱশ্যে ভালো লাগে দিয়কচোন। তাতো এইখিনি মানুহ থাকে, আমিও। তাৰপিছত অকণমান আগলৈ গৈ দেখিলোঁ এখন মেলা, কিন্তু মেলাখন দেখি মোৰ বহুত তালৈ যাবলৈ মন গৈছিলে, কিন্তু কি কৰিম উপায় নাই, ট্ৰেইনখনটো ৰখি নিদিয়ে। তাৰ অকণমান দেৰি পিছতে আমি আমাৰ নিজৰ ষ্টেচনটো, মানে কি আৰু হাৰমতি ষ্টেচনত আমি ৰখিলোঁ। কিন্তু এই ষ্টেচনটো ইমান ডাঙৰ, সকলো ট্ৰেইন আহি ৰখে, কিন্তু ষ্টেচনটোত মানে কাৰেণ্ট গ'লে একদম আন্ধাৰ। আপোনাৰ মোবাইলৰ লাইট জ্বলাই কিনে থ'বলগীয়া আছে, আৰু এটা দুটা লাইট জ্বলি আছে। কিন্তু ইমান ডাঙৰ ষ্টেচনটোতো এনেকুৱা হ'ব নালাগে, আৰু অকণমান মানে ভাল হ'ব লাগে বুলি মই